নমস্কাৰ বন্ধুসকল, বহু গাহৰি পালকৰ মনত গাহৰি দানাৰ লগত জড়িত এটা প্ৰশ্ন প্ৰায় মনলৈ আহে যে কিনা দানা বা ড্ৰাই ফিড খোৱালে বেছি লাভ হয় নে সিজোৱা বা লোকেল দানা খোৱালে বেছি লাভ হয়। আজি ভিডিঅ'টোত এই টপিকৰ ওপৰত 3টা পৰ্যায়ত আলোচনা কৰিম আৰু বিশ্বাস কৰক ভিডিঅ'টো শেষলৈকে চালে টপিকৰ ওপৰত থকা ডাউট নিশ্চয় ক্লিয়াৰ হৈ যাব, কিয়নো যোৱা 8 বছৰে কৰা বিভিন্ন অভিজ্ঞতাৰ ওপৰত এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ আগবঢ়াই আহিছোঁ। নিশ্চয় ভাল লাগিব। প্ৰথম কথা, যদি আপুনি সৰুকৈ গঁৰাল এটা ঘৰৰ পাছফালে বনায় 2-4টা গাহৰি পোহে, তেতিয়া আপুনি ঘৰৰ পেলনীয়া খাদ্য বা বাৰীৰ কচু, কলগছ, চাউল, তুঁহ ইত্যাদি মিক্স কৰি বা সিজাই খুৱাব পাৰে, তাত কোনো আপত্তি নাই, য'ত আপোনাৰ খৰচ বহু কমি আহে। য'ত এটা গাহৰি 1 কুইণ্টেল কৰিবলৈ 9-10 হাজাৰ কিনা দানা খুৱাবলগীয়া হয় বা ড্ৰাই ফিড খুৱাবলগীয়া হয়, তাৰ ঠাইত এনেদৰে মিক্স কৰি খোৱালে আপোনাৰ 4-5 হাজাৰ ভিতৰত এটা গাহৰি 1 কুইণ্টেল হৈ যায়। গতিকে এনেধৰণৰ গাহৰি পুহিলে আপোনাৰ এটা গাহৰিত 9-10 হাজাৰ পৰ্যন্ত লাভ হ'ব পাৰে। কিন্তু ইয়াত দুটামান সমস্যা থাকে। এনেধৰণে আপুনি গাহৰি পুহিলে বেছিকৈ গাহৰি পুহিব নোৱাৰে। বেছিকৈ গাহৰি পুহিলে গাহৰি গ্ৰোথ নাইকিয়া হৈ যাব। তাৰ কাৰণ মই পিছত আলোচনা কৰিম। দ্বিতীয়তে, আপোনাৰ 5 মাহ 6 মাহৰ ঠাইত আপোনাৰ সময়টো 9-10 মাহ বা এবছৰ হৈ যাব পাৰে। য'ত এটা গাহৰি ড্ৰাই ফিড খোৱালে 5-6 মাহত 1 কুইণ্টেল হৈ যায়, তাৰ ঠাইত আপুনি এনেদৰে মিক্স কৰি দানা খোৱালে আপোনাৰ গাহৰি 9-10 মাহ বা এবছৰ পৰ্যন্ত হৈ যাব পাৰে। আপুনি তৃতীয়তে পেলুৰ ঔষধ বা ভিটামিন সময়ে খুৱাই থাকিব লাগিব। কষ্ট আপোনাৰ বহুত বেছি হৈ যাব আৰু এনেধৰণৰ গাহৰি পুহিলে আপুনি বহু সময় মেনেজমেণ্ট বা বস্তুবোৰ বিচাৰি থাকোঁতে বৰবাদ হৈ যাব। গতিকে এনেধৰণৰ গাহৰি পুহিলে আপুনি সোনকালে গ্ৰোথ কৰিব নোৱাৰে বা এটা ভাল বিজনেছ গঢ়ি তুলিব নোৱাৰে। কিন্তু আপুনি 2-4টা গাহৰি পুহি দুটকামান ঘটিবলৈ যদি আপোনাৰ ওচৰত সময় আছে বা পইচাৰ অলপ অভাৱ হয়, তেতিয়া এই ধৰণে গাহৰি পোহাটো এটা বেষ্ট হয়। দ্বিতীয়তে, যিবিলাক ব্যক্তিয়ে মধ্যমীয়াকৈ ফাৰ্মখন খোলে বা 20-30টা গাহৰি কমাৰ্চিয়েলি ফেটনিং পাৰ্পাছত খোলে, তেওঁলোকৰ বাবে এটা গাহৰি সম্পূৰ্ণ ড্ৰাই ফিড খোৱালে আপোনাৰ এটা গাহৰি 1 কুইণ্টেল হ'বলৈ প্ৰায় 9,000 পৰা 9,500 টকা দানা খায়, যাৰ সম্পূৰ্ণ ডিটেইল মই যোৱা ভিডিঅ'ত উল্লেখ কৰিছোঁ। গতিকে এনে ক্ষেত্ৰত মিক্স কৰিম বুলি ভাবিলে দুটামান কথা বহুত ভালদৰে মন দিব লাগিব, কিয়নো এই ক্ষেত্ৰত আপোনাৰ দানাৰ লগতে লেবাৰৰ খৰচ, ফাৰ্মৰ খৰচ, মেডিচিন আৰু ভেকচিনৰ লগতে বিভিন্ন কথা আহি পৰে, কিয়নো সময়মতে মাৰ্কেটত আপোনাৰ গাহৰি ৰেডি কৰি উলিয়াব নোৱাৰিলে আপুনি ভাল প্ৰফিট নাপায়। গতিকে এই ক্ষেত্ৰত আপোনাৰ গাহৰি পোৱালিকেইটা 20 কেজি পৰ্যন্ত আপুনি ষ্টাৰ্টাৰ ফিড দিয়ক আৰু 40-50 কেজি হোৱাৰ পৰ্যন্ত গ্ৰোৱাৰ ফিড দিয়ক। গ্ৰোৱাৰ ফিড দি থাকোঁতে পোৱালিকেইটাক আপুনি ডাইৰেক্টলি ড্ৰাই ফিড নিদি পানীৰ লগত মিলাই দানা দিয়ক, যাতে 40-50 কেজি চাইজ হোৱাৰ লগে লগে যিটো গাহৰি এটা ভাল চাইজ, তাৰপিছত আপুনি তাৰ লগত 50% দানা আপুনি মিক্স দানা খুৱাব পাৰে। উদাহৰণ হিচাপে আপোনাৰ গাহৰিকেইটাক যদি ডেইলি আপুনি 40 কেজিকৈ দানা দিছে, 20 কেজি ড্ৰাই ফিড দিয়ক, বাকী 30 কেজিমান আপুনি মিক্স কৰি খুৱাব পাৰে। মিক্স দিলে ড্ৰাই ফিডত ঠিক অলপমান বেছিকৈ দিব লাগে, কিয়নো ড্ৰাই ফিডত যিটো বেলেঞ্চ ডায়েট থাকে সেইটো আপুনি ঘৰুৱাভাৱে দিলে বা আমাৰ মিক্স দানাত তাৰ পৰ্যায়টো নাথাকে। গতিকে মিক্স দানা দিলে আপুনি ড্ৰাই ফিডত ঠিক অলপমান বেছিকৈ দিব লাগে। এইখিনিতে নতুন গাহৰি পালকৰ বাবে এটা কথা ক'ব বিচাৰোঁ যে গাহৰিক ড্ৰাই ফিড কিমান দিব লাগে। গাহৰিক বডি ৱেটৰ 4% ড্ৰাই ফিড দিব লাগে যদি আপুনি ফেটনিং পাৰ্পাছত পুহিছে, আৰু ব্ৰিডিং লাইনত পুহিলে প্ৰায় 3%, মানে 100 কেজি গাহৰি এটাক 4 কেজি দানা দিব লাগে যদি ফেটনিং পাৰ্পাছত, তাৰমানে খাচী গাহৰি যদি পুহিছে, আৰু ব্ৰিডিং পাৰ্পাছত যদি পুহিছে 3%, মানে 3 কেজি, আৰু সেই হিচাপত আপুনি পোৱালি ক্ষেত্ৰত অলপমান বেছি দিব পাৰে। সাধাৰণতে কমাৰ্চিয়েল ফাৰ্মিঙত সম্পূৰ্ণ ড্ৰাই ফিডৰ ওপৰত ডাঙৰ কৰিব পাৰিলে বেষ্ট, যিটো কেৱল মই নহয়, যিকোনো অসমৰ গাহৰি পালকে সেই কথা ক'ব লাগে। আপুনি মনোজ বসুমতী ছাৰৰ কথা মানি লওক বা দেৱৰাজ চৰকাৰীৰ কথা মানি লওক বা জিতু গগৈৰ কথাই মানি লওক। কিন্তু তথাপিও যদি আপুনি মিক্স দানা বা ঘৰুৱা দানা খুৱাই গাহৰি ডাঙৰ কৰিম বুলি ভাবে বা 30-40টা গাহৰি পুহিম বুলি ভাবে, তেন্তে প্ৰথম কথা আপুনি বিয়েৰ ফেক্টৰী, ৱেষ্টেজ বা কোনো চব্জি মাৰ্কেটৰ ভাল পৰ্যায়ৰ পেলনীয়া চব্জিৰ লগত কণ্টেক্ট কৰিব লাগিব, য'ত আপোনাৰ ৰিস্ক অলপ কম থাকে। কিন্তু হোটেলৰ পেলনীয়া খাদ্য খুৱাই গাহৰিক ডাঙৰ কৰিম বুলি ভাবে, তেন্তে আপোনাৰ বহুত ৰিস্ক হৈ যাব, কিয়নো য'ত আপোনাৰ লাখ টকা ইনভেষ্ট হৈ থাকে, কিবা এটা সামান্য বেমাৰ আহিলে সকলো বিয়পি পৰিব, আপোনাৰ ফাৰ্ম সম্পূৰ্ণ ধ্বংস হৈ যাব। দ্বিতীয়তে, যিসকল গাহৰি পালকে গাহৰি পালনটো এটা সম্পূৰ্ণ কেৰিয়াৰ বা ডাঙৰকৈ ব্ৰিডিং প্লাছ ফেটনিং গাহৰি ফাৰ্ম খুলিম বুলি ভাবে, তেওঁলোকে দানাতকৈ বেছি মাৰ্কেটৰ ওপৰতহে গুৰুত্ব দিব লাগে, কিয়নো সৰুকৈ গাহৰি পুহিলে মিক্স দানা খুৱাই আপুনি বেছি টকা বচাব নোৱাৰে, কিন্তু নিজৰ মাৰ্কেট বা কাটিং চেণ্টাৰ হ'লে যথেষ্ট পইচা বাচি যায়। মিক্স দানা খুৱাই গাহৰি এটা ডাঙৰ কৰিলে আপোনাৰ গাহৰি দানাৰ ক্ষেত্ৰত অলপমান খৰচ কমি যাব, কিন্তু টাইমটো বাঢ়ি যাব, যাৰ ফলত লেবাৰ খৰচ বা অন্যান্য খৰচ মিলাই প্ৰায় একেই হ'ব। খুব বেছি এটা গাহৰিত 1000 বা 1500 টকা আপোনাৰ বাচিব পাৰে। আজিৰ দিনত বেপাৰীয়ে 1 কুইণ্টেল গাহৰি এটাক 22,000 টকাও দিব নিবিচাৰে, কিন্তু ড্ৰাই ফিডত 1 কুইণ্টেল কৰা গাহৰি এটা কাটিলে প্ৰায় 70 কেজি প্লাছ মাংস ওলায়, যাৰ মাৰ্কেট প্ৰাইচ 28,000 টকাৰ ওপৰত। গতিকে নিজে ভাবক ক'ত বেছি গুৰুত্ব দিব লাগে। যদিও অসমৰ গাহৰি মাৰ্কেটটো কেইবাৰ হাজাৰ কোটি টকীয়া বুলি কয়, বহুত নিউজ চেনেলে কয় বা বহুত ডাঙৰ ব্যক্তিয়ে কয়, কিন্তু অন গ্ৰাউণ্ডত আপুনি 20-30টা গাহৰি বিক্ৰী কৰিবলৈ হাহাকাৰ লাগি যায়, যিটো মই যোৱা বছৰ অনুভৱ কৰিছোঁ। শেষত নিজেই কাটিবলগীয়া হৈছিলে। গতিকে শেষত মোৰ অসমৰ সকলো গাহৰি পালক বা যিসকলে গাহৰিৰ লগত জড়িত ব্যক্তিক মই এইটোৱে ক'ব বিচাৰোঁ যে আমি সম্পূৰ্ণৰূপে বেপাৰীৰ ওপৰত নিৰ্ভৰ নকৰি আমাৰ গাহৰি আমি নিজে মাৰ্কেটত উলিয়াব লাগিব। পথাৰ আমাৰ বজাৰ আমাৰ সিদ্ধান্তত কাম কৰি আমি নিজে লাভান্বিত হ'ব লাগিব। আৰু এই ভিডিঅ'টো আজিলৈ ইমানেই। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংকছ ফৰ ৱাচিং। জয়।